নমস্কাৰ। আমি যে সৰু সৰু কথাবিলাকত খং কৰোঁ, অভিমান কৰোঁ, কাম কৰিবলৈ এলাহ কৰোঁ, এয়া চব এসাঁজ ভাত খাবলৈ নাপায় কিদৰে পদপথত মানুহৰ হাহাকাৰ। কিন্তু কেয়াৰ ইউ 365 নামৰ যিটো সংস্থা, সেই সংস্থাটোৱে পদপথত থকা ব্যক্তিসকলক আহাৰ যোগান ধৰি মানৱতাৰ পৰিচয় দিছে। নৱপ্ৰজন্মক বহুতে দোষাৰোপ কৰে, কিন্তু এই নৱপ্ৰজন্মই আগবাঢ়ি আহিছে পদপথত থকা ব্যক্তিসকলক এমুঠি ৰাতিৰ আহাৰ দিবলৈ। বহুত বেয়া লাগে আপুনি যেতিয়া যাব এনেকুৱা এটা পৰিৱেশত, তেতিয়া বুজা যায় খাদ্য কি, খাদ্যৰ মূল্য কি। গতিকে কেয়াৰ ইউ 365ক সহায় কৰক, তেখেতলোকে যাতে পদপথত থকা কোনো ব্যক্তিকে ভোকে শুবলৈ নিদিয়ে। এটি সৰু ল'ৰা পুলিবৰৰ পৰা খোজকাঢ়ি আহিছে যোৰহাট ষ্টেচনলৈকে। বহুত দুখ লাগে এইবিলাকত। জীৱন যে কষ্ট কি তেখেতলোকক দেখিলে গম পোৱা যায়। আমি যেনেকৈ খাইছোঁ, বৈছোঁ, কাম কৰিছোঁ, সেইটো অৰ্থতটো কষ্টই নহয়। গতিকে খাদ্যক সন্মান কৰক, খাদ্য পেলাই নিদিব। ধন্যবাদ।